কি কৰে জানে? আনৰ বস্তু নাৰীবোৰে সদায় ভাল নিজৰ থাকিলেও পিতা, নিজৰ থাকিলেও পিতা। ৰমক জমক কাপোৰ যদি কোনোবাই পিন্ধা দেখা, খেচ খেচাই থাকিবগৈ, আৰু স্বামীয়ে যদি প্ৰয়োজনীয় বস্তুটো দিব নোৱাৰে নহয় পিতা, নিজৰ স্বামীক এৰি থৈ পলাই গুচি। এইকাৰণে মই কৈছো পিতা, নাৰীৰ সমান মহাপাপী, নাৰীৰ সমান মহাপাপী বিয়া নকৰাও পিতা। এ ব্ৰহ্মাই বোলে নাৰদ তই দুখ নপ, বাছা এয়া তোৰ ভাগ্যৰ লিখন, বাছা ভাগ্যৰ লিখন বাছা। মুনিয়ে মনে মনে ভাবে, পিতৃয়ে মোক অভিশাপ দিছে, আকৌ এতিয়া কৈছে এয়া মোৰ ভাগ্যৰ লিখন বুলি। পিতৃয়ে পুত্ৰৰ বাবে যদিহে অকণোনে ভাবে, অকণি সহানুভূতিৰে ভাবিব কোনে নোপোৱা পিতা। পিতৃয়ে পুত্ৰৰ বাবে পিতা ব্ৰহ্মদেৱ, পিতৃ হৈ নুবুজিলা পুত্ৰৰ মনৰ ব্যথা, সেই পাপে চুব তোমাক নিশ্চয় জানিবা। ময়ো দিলো অভিশাপ, ময়ো দিলো অভিশাপ। আজিৰ পৰা কোনোৱে ব্ৰহ্মাক পূজা নকৰিব, আজিৰ পৰা কোনোৱে ব্ৰহ্মাক পূজা নকৰিব। আজি হন্তে ব্ৰহ্মাৰ পূজা লুপ্ত হৈ যাব। নাথাকো নাথাকো তোমাৰ সঙ্গে মই, তোমাক এৰি যাওঁ দূৰলৈ, যাওঁ দূৰলৈ, যাওঁ দূৰলৈ।